অতি ভয়ে ভয়ে দাঙি লৈছে দুটাকৈ প্ৰশ্ন নমস্কাৰ বিচাৰক মণ্ডলী বিচাৰকৰ নম্বৰ 5 আজি বাইদেউ আপোনাৰে দিন নেকি একদম মোৰ দিন যেনে লাগিছে তাকে নমস্কাৰ বাইদেউ মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে ঢোলৰ খোলাটো কি গছৰ পৰা তৈয়াৰ কৰা হয় কঁঠাল গছৰ পৰা তৈয়াৰ কৰা হয় একদম শুদ্ধতৰ কঁঠাল গছ যদি নাথাকে তেতিয়াহ'লে আৰু কি গছৰ পৰা ল'বা উত্তৰটো শুদ্ধ হৈছে কঁঠাল গছৰ পৰাও বনায় আৰু আম গছৰ পৰাও বনায় গছৰ পৰা দেই ধন্যবাদ বাইদেউ